এইটো ব্ৰেক বেয়া এইটো ব্ৰেক মানে মাজে মাজে এইটো মানে খুলি পেলাই ছিটিকি যায় আচ্ছা এডাল আচ্ছা তুমি পৰিছিলা নেকি ইয়াতে অলপ স্কেচ পৰি আছে পৰিছিলো পৰি হৈ থাকে মোৰ মানে একদম প্ৰথম দিনাখনে যেতিয়া এই চিট বহিছিল ন মানে চৰাই আহোঁতে এনেকুৱা টিকা বিষাইছে বাপৰে বাপ আপুনি অসম চৰকাৰক কিবা অনুৰোধ কৰিব বিচাৰেনে মই অসম চৰকাৰক এটাই অনুৰোধ কৰিম মোৰ ঔষধৰ নামতে 3000 টকা লাগে মোক কিন্তু কি কৰিম মাজে মাজে মানে ঔষধ চৌষধ নোখোৱাকৈ থাকি যায় বহুত দিনৰ আগতে এদিন আলু কাটিছে আৰু সেয়া আলু খাব নোৱাৰি হাই হেল্ল' নমস্কাৰ অন্য এটা ভিডিঅ'ত এইকেইদিন সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত খুবেই ভাইৰেল হৈ থকা খুবেই চৰ্চাত থকা চিনি পাইছে চাগে শিশু নহয়হে মোতকৈ ডাঙৰ কিন্তু দেখাত শিশুৰ দৰে তো তেওঁৰ ঘৰ তেওঁক বিচাৰি বৰ্তমান আমি আহিলোঁ গীতানগৰত ন গীতানগৰত আহিলোঁ গীতানগৰত ক'ত ঘৰ তেওঁৰ গোটেইখিনি এড্ৰেছে দিম ঘৰত কেনেকৈ কি হোমষ্টাইল তেওঁৰ লাইফষ্টাইলটো ঘৰৰ লাইফষ্টাইলটো গোটেইখিনি আপোনালোকক দেখুৱাম ভিতৰত বহি আছে দেৱাশিষৰ পিতৃ মাতৃ আৰু ওচৰত আছে দেৱাশিষ গোটেইখিনি কথা জানো তেওঁলোকৰ পৰা কথা পাতি আৰু দেৱাশিষৰ লগতো কথা পাতোঁ কি ভাল পায় কি বেয়া পায় কেনেকুৱা কি ঘৰত কেনেকৈ থাকে কি কৰে অফিচলৈ কেনেকৈ যায় গোটেইখিনি কথা জানিম দেৱাশিষ মোৰ ওচৰত বহি আছে মোতকৈ ডাঙৰে হ'ব কিন্তু মই তোমাক নাম কাঢ়ি মাতিছোঁ বেয়া নাপাবা মই নাম কাঢ়ি মাতিলোঁ তোমাক দেৱাশিষ ব'লা ঘৰৰ ভিতৰলৈ নামাতা ব'লা আহক ব'লা নমস্কাৰ আংকল নমস্কাৰ এয়া দেৱাশিষৰ পিতৃ মাতৃ বহি আছে তো খুৰা আপোনাৰ নামটো মোৰ নাম শ্ৰী কমলেশ্বৰ ভূঞা আৰু খুৰী আপোনাৰ নামটো মোৰ নাম বকুলি ভূঞা কাষত দেৱাশিষ আছে নামটোতো নকলেও হ'ব এইকেইদিন সংবাদ মাধ্যমত হওক বা সামাজিক মাধ্যমত হওক খুবেই ভাইৰেল হৈ আছে খুবেই চৰ্চাত থকা ব্যক্তিজনে হ'ল ব্যক্তি এতিয়া কিশোৰ নহয় ব্যক্তি বুলিয়ে ক'ব লাগিব কাৰণ 30 বছৰ বয়স হৈছে যেতিয়া খুৰা আপুনি কি কৰে বাৰু মোৰ এখন তামোল বনোৱা দোকান আছে আচ্ছা ক'ত হয় আপোনাৰ খুৰা মোৰ এই ঔটল মানে এইখন আপোনাৰ এইখিনিতে ন কাষতে আচ্ছা আপোনাৰ অনুভৱ কেনে বৰ্তমান দেৱাশিষ গোটেই অসমৰ জনপ্ৰিয় হৈ গৈছে অসমৰ মানুহে তেওঁক চিনি পোৱা হৈছে আপোনাৰ অনুভৱ কেনে দেউতাক হিচাপে বহুত ধন্য কাৰণ কিয় ভাল ছোৱালীও এইটো সুবিধা নাই পোৱা আজিলৈ নহয়ও তেনেকৈ এনেই বহুত অৱহেলাৰ পাত্ৰ হয় সেইকাৰণে তাৰ হোৱাটো স্বাভাৱিক বহুত অৱহেলা এই মানে এনেকুৱা এটা ঠক্কৰ খাইছোঁ আমি এইবিলাক কি ক'ম নাই চাওক এতিয়া সকলো মানুহৰ মানসিকতা মানে চবৰে বেলেগ মানসিকতা এতিয়া বিশেষ কৰি আনৰতো বেলেগ দিয়া নাই বেলেগে কৰাটোতো বেলেগ কথা মোৰ নিজৰ মানে ফেমিলি মানুহবিলাকেই তাক একচেপ্ট নকৰে ভগৱান আছে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব আমি বিশ্বাস ৰাখোঁ আৰু আমি হৈছোঁ কি তাক যি জেগাত এতিয়া চাকৰি হয় আমি তেনেকুৱা এটা জেগাই বিচাৰিছিলোঁ যাতে মানুহক শুশ্ৰূষা কৰিব পাৰোঁ আমি মানুহৰ প্ৰতি খুব সহনশীলতা আমি মানে মানুহক কোনোদিন ইগন'ৰ নকৰোঁ খুৰী আপোনাৰ কেনে অনুভৱ বাৰু এতিয়া বৰ্তমান দেৱাশিষৰ মুখখন সকলোৱে চিনি পোৱা হৈছে অসমবাসীয়ে তেওঁক চিনি পোৱা হৈছে আপোনাৰ কেনে অনুভৱ মোৰ ভালেই লাগিছে কাৰণ কিয় আজি ইমান বছৰ আজি 30 বছৰে হ'লহি মই বহুত মানুহকে অনুৰোধ কৰিছিলোঁ মই এনেকুৱা ইউটিউব চেনেলকো কৈছিলোঁ নিউজ লাইভলৈ বহুতবাৰ গৈছিলোঁ মোক সোমাবই নিদিলে আজি নিউজ লাইভে আপোনাক নিজে ফোন কৰি আজি মোক নিউজ লাইভে যোৱাকালি মোক লৈ গৈছেহি ঘৰৰ পৰা লৈ গৈছেহি গাড়ী লৈ আহিছে আনি আমাৰ দুইটাকে লৈ গৈছেহি কিন্তু নিউজ লাইভলৈ মই 3 দিন 4 দিন গৈছিলোঁ কিহৰ কাৰণে গৈছিলোঁ তাৰ কাৰণেই গৈছিলোঁ মই তাৰ কাৰণে মই মানে জনাব বিচাৰিছোঁ চৰকাৰকে হওক ৰাইজক জনাব বিচাৰিছিলোঁ কিন্তু তেতিয়া নোৱাৰিলোঁ দেৱাশিষৰ এই সফলতাৰ আঁৰত কাৰ হাত আছে বাৰু আপোনাৰ নে খুৰাৰ হাত আছে দুইজনৰে আছে কিন্তু খুৰাই আপোনাৰ হাত বেছি আছে বুলি ক'লে মোৰ হাত বেছি আছে মানে কথা হ'ল কি দুজন মানুহৰ ভিতৰত এজনেহে তাক লাগি থাকিব পাৰে এজনে ইনকম নকৰিলে আমি এই দুজনেও খাব নাপাম নহয় সেইকাৰণে মোৰ হাত অকলে আছে বুলি মই কেতিয়াও নকওঁ আৰু আপুনি আমাৰ অসমৰ ৰাইজক কি অনুৰোধ জনাব বিচাৰে মই অসমৰ ৰাইজক অনুৰোধ এটাই জনাম অসমৰ ৰাইজৰে ল'ৰা আৰু কেতিয়াবা বিপদে আপদে তাক যাতে চবেই সকলোৱে যাতে চায় সকলোকে অনুৰোধ কৰিছোঁ তাক যাতে নিজৰ ল'ৰা হিচাপে সকলোৱে মৰম কৰে তাক সদায় কোনো মানুহে যাতে তাক অৱহেলা নকৰে সেইটোকে মই বাঞ্ছা কৰোঁ দেৱাশিষে বৰ্তমান জিএমচিত কৰ্মৰত অৱস্থাত আছে ন হয় তেওঁৰ যিটো কৰ্ম কৰি আছে পাৰ্মানেণ্ট হয় নে নাই অস্থায়ীভাৱে হৈ আছে 2 বছৰ হৈছে তো আপুনি অসম চৰকাৰক কিবা অনুৰোধ কৰিব বিচাৰেনে মই অসম চৰকাৰক এটাই অনুৰোধ কৰিম অসমৰ মুখ্যমন্ত্ৰী CM ছাৰক মই এটাই অনুৰোধ কৰিম যে দেৱাশিষ ভূঞা মোৰ ল'ৰা তেওঁ যাতে স্থায়ীভাৱে চাকৰিটো চৰকাৰীকৰণ কৰি দিয়ে সেইকাৰণে কৰিব দিছোঁ যে তাৰ কাৰণে আৰু কোনো নাই
আমি মাক দেউতাক হ'লে অবিহনে সি অকলে জীয়াই থাকিব লাগিব অকলে জীয়াই থাকিবলৈ হ'লে টকা পইচা লাগিব টকা পইচা নহ'লে কেতিয়াও জীয়াই থাকিব নোৱাৰে মানুহ আৰু আপোনালোকে দেৱাশিষ এতিয়া অকলশৰীয়া বুলি নাভাবিব কাৰণ গোটেই অসমবাসী ৰাইজ আছে দেৱাশিষৰ কাষত অসমবাসী ৰাইজ আছে দেৱাশিষৰ কাষত সেইটো জানো সেই বুলিওতো তাক এটা কিবা এটা ইনকমৰ চ'ৰ্চ লাগিব অসমবাসী ৰাইজে সদায়তো তেওঁক হেৰি নকৰে তেওঁক বিপদে আপদে সহায় কৰিব মই সেইটো জানো মোৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজে নিশ্চয় কৰিব মোৰ নিজৰ ওপৰত মোৰ বিশ্বাস আছে যে অসমৰ ৰাইজে তাক চাব মই জানো মোৰ অবিহনে বা দেউতাকৰ অবিহনে চাব বুলি জানো দেৱাশিষ তোমাৰ কেতিয়া চবেই চিনি পোৱা হৈছে তাৰ বাবে তোমাৰ অনুভৱ কেনে অনুভৱ ভালেই লাগিছে বহুত মানুহক লগ পাইছোঁ তো সেইকাৰণে ভালেই লাগিছে বহুত মানুহে মোক চিনি পাইছে বুজি পাব বিচাৰিছে তো সেইকাৰণে ভাল লাগিছে আৰু তুমি কি খাই ভাল পোৱা বাৰু মই চকলেট আইচক্ৰীম আৰু চিকেন চকলেট আইচক্ৰীম আৰু চিকেন বাৰু তোমাক সোধোতে তুমি কৈছিলা চকলেট খাই ভাল পাম বুলি ডেইৰী মিল্ক দেৱাশিষ তুমি কি চিনেমা কৰি আছিলা বৰ্তমান কৰি হ'লনে চিনেমাখন একচুৱেলি মানে এইখন হেৰি হৈ গ'ল মানে কৰি শ্বুটিংটো হৈ গ'ল এতিয়া ৰিলিজ মানে 17 জানুৱাৰীত হ'ব অফিচিয়েলি পোষ্টাৰ ৰিলিজ কৰিলে পোষ্টাৰো ৰিলিজ কৰিলে এতিয়া চিনেমাখন ৰিলিজ হ'ব কেতিয়া 17 জানুৱাৰী মানে 2025 চনৰ 17 জানুৱাৰী তাৰিখে চিনেমাখনৰ নাম কি হয় কেছটো নগেন মানে অলপ কমেডি টাইপৰ লাগিছে কমেডি হয়নে কমেডি নহয় ন কমেডিও হয় আচ্ছা তাতে গোটেইখিনি মানে ইমোচন আছে এটা কথা মানে তাৰ চিনেমাখনৰ সি কাহিনীটো ভালকৈ ক'ব জানে না চিনেমাখনৰ এনেকুৱা এটা কাহিনী য'ত নেকি টকাই মানুহক কি কৰিব নোৱাৰে টকাই মানুহক মাৰিব পাৰে টকাই মানুহক মিছা কথা ক'ব পাৰে টকাই মানুহক মানে ঠগবাজি কৰিব পাৰে গোটেই চিনেমাখনৰ কাহিনীখিনি বাৰু বৰ্তমান জানিব চেষ্টা নকৰোঁ নহ'লে ফিল্মখন চোৱাৰ ইণ্টাৰেষ্টিংটোৱে নোহোৱা হৈ যাব তো আশা ৰাখিলোঁ দেৱাশিষৰ লগত সেই কিমান তাৰিখে 17 তাৰিখে আহিব ন 17 জানুৱাৰী দেৱাশিষৰ লগত একেলগে চাম হ'বনে চাম নে একেলগে একেলগে চাব সকলোকে আহ্বান কৰিছোঁ আহ্বান কৰিছে মাতৃও আহ্বান কৰিছে কেছটো নগেন মুভিখন একেলগে চাব অহা 2025 চনৰ 17 জানুৱাৰী তাৰিখে চিনেমাখন আহি আছে চিনেমাখন লৈ পেলাই তুমি ৰাইজক কি অনুৰোধ কৰিব বিচৰা ৰাইজক অনুৰোধ এটাই কৰিব বিচাৰোঁ যে কেছটো নগেন ফিল্মখন চবেই চাওক আৰু কেছটো নগেন ফিল্মখন কি বিষয়ৰ ওপৰত বনাইছে সেইটো এবাৰ আপুনি মানে জ্ঞান লাভ কৰক আৰু আচ্ছা তোমাৰ জীৱনৰ লক্ষ্য কি মানে তুমি নাটক এইবোৰতে বেছি কৰি মানে কৰিব বিচৰা চাকৰিটো বাৰু কৰিয়ে থাকিম লগতে নাটক এক্টিং মানে যিমানখিনি আছে সেইখিনি মানে মই কৰিব বিচাৰোঁ সেইটো মানে মোৰ এটা সপোন আৰু ন তো মই ইয়াৰ আগতে বাতৰি চাওঁতে তোমাৰ ভিডিঅ'ত মই দেখিলোঁ তুমি কৈছা আৰু এখন মানে ফিল্মত তুমি কাম কৰিবা বুলি কৰিবা ন তো আশা থাকিল দেৱাশিষৰ ফিল্ম আমি একেলগে হলত অহা আপোনাৰ 2025 চনৰ 17 জানুৱাৰী তাৰিখে একেলগে চাওঁ বুলি আৰু দেৱাশিষ তুমি চাইকেল চলাবলৈ খুব ভাল পোৱা হয়নে তোমাৰ চাইকেলখন আছে বাৰু মই দেখুৱাম গোটেইখিনি এতিয়া আন্ধাৰ হ'ল নহ'লে এপাক দেৱাশিষক চাইকেল চলাব দিলোৱে হয় আৰু দেৱাশিষ তুমি মোক আহি থাকোঁতে কৈছিলা তোমাৰ যিখন চাইকেল আছে সেইখন চাইকেলৰ ছাছপেনশ্যন নাই ন ছাছপেনশ্যন নাই আৰু ৰাস্তাত মানে কি ধৰা মানে ফুটপাথ কিছুমান ৰাস্তা বেয়া থাকে মানে গাঁত গোট থাকিলে মানে কি তাতে বহুত দুখ পায় আচ্ছা দুখ পোৱা ন কাৰণ বহুত দুখ পায় মানে লগতে সেয়া আৰু কেতিয়াবা ব্ৰেক সেয়া হৈ যায় ব্ৰেক ফেইল হৈ যায় মানে বহুত দিগদাৰ হয় আৰু আচ্ছা তোমাক যদি কোনোবাই উপহাৰ হিচাপে চাইকেল এখন দিব বিচাৰে তেতিয়াহ'লে তোমাক যোগাযোগ কৰিবলৈ কি উপায় আছে মানে জনাব পাৰিবা তুমি ফোন নম্বৰটো দিছিলে নাই ফোন নম্বৰটো বাৰু নোৱাৰি শ্বেয়াৰ কৰিব আচ্ছা মই গোটেই ঘৰৰ এড্ৰেছ গোটেইখিনি দি থৈ দিম ডেছক্ৰিপশ্যনত কোনোবাই যদি দেৱাশিষৰ লগত যোগাযোগ কৰিব বিচাৰে বা দেৱাশিষক যদি কিবা উপহাৰ দিব বিচাৰে তো ডেছক্ৰিপশ্যনত আপোনালোকে তোমাৰ ইমেইল আইডি আছে মেইল আইডি দি থৈ দিম আৰু ঘৰৰ এড্ৰেছ গোটেইখিনি দি থৈ দিম তোমাক অসমৰ মানুহে চবেই চিনি পোৱা হৈছে তো আশা কৰোঁ এনেকৈ ধৰা আগুৱাই যোৱা তুমি এনেকৈয়ে তুমি ওপৰলৈ গৈ থাকা চবেই চিনাকি হওক আৰু তোমাৰ কিবা নিজৰ ফেচবুক পেজ হওক বা ইউটিউব চেনেল ইনষ্টাগ্ৰাম পেজ কিবা আছেনে ফেচবুক পেজ আছে আৰু ইনষ্টাগ্ৰাম আছে ইউটিউব চেনেল নাই আগতে এবাৰ খুলিছিলোঁ তো মানে কি সেয়া আৰু কণ্টেণ্ট নাই যে তো সেইকাৰণে বন্ধ কৰিলোঁ তুমি জানানে তুমি নিজে যে এটা কণ্টেণ্ট হয় এতিয়া নাজানা তুমি ইউটিউব চেনেল এটা খোলা চাবা অসমবাসীয়ে তোমাক বহুত বেছি মৰম দিব বহুত বেছি মানে তোমাক ওপৰলৈ উঠাই নিব চাবা তুমি নিজে এটা ইউটিউব চেনেল খোলা আৰু ইনষ্টাগ্ৰাম পেজ আছে যদি তাতো তুমি মানে কণ্টেণ্ট বনাই ভিডিঅ' বনাই যোৱা ফেচবুক পেজ আছে যদি তুমি তাতো ভিডিঅ' বনাই যোৱা চাবা তোমাক অসমবাসীয়ে বহুত মৰম দিব আৰু তুমি ক'ত ডিউটি কৰা তোমাৰ অফিচ ক'ত হয় GMCHৰ ব্লাড বেংকত কৰা ন তুমি ইয়াৰ পৰা যেতিয়া ডিউটিলৈ যোৱা GMCলৈ যোৱা কেনেকৈ যোৱা তুমি তো ইয়াৰ পৰা মই আমাৰ গাড়ী কম্বিনেশ্যনটো অলপমান বেয়া মানে তো মানে ইয়াৰ পৰা অ'টোত যাওঁ গাড়ী
অটোত যাওঁ, অটোৰ পৰা জুৰি তিনিআলিৰ পৰা আকৌ বাছত চানমাৰীলৈকে যাওঁ, চানমাৰীৰ পৰা আকৌ ৰেল লাইন ক্ৰছ কৰি আকৌ ট্ৰেকাৰত GMC লৈকে যোৱা। আচ্ছা আচ্ছা। আৰু জানাই ইফালে গীতানগৰ হওক বা জুৰু তিনিআলি হওক, ইফালে বৰষুণ দিলে এজাক বৰষুণতে একদম বানপানী হৈ যায়। তো তেনে ক্ষেত্ৰত তোমাৰ কেনেকুৱা অসুবিধাৰ সৃষ্টি হয়নে তোমাৰ? অসুবিধা বহুত হয়, কিন্তু মানে কি তো তেতিয়া ঘৰৰ মানুহে যাব নিদিয়ে আৰু। আচ্ছা খুৰী, যদি দেৱাশিষক কোনোবাই যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে যোগাযোগৰ মাধ্যমটো কি হ'ব আপোনালোকৰ? যোগাযোগৰ মাধ্যমটো হ'ব গীতানগৰ, জুৰুত গীতানগৰ, গীতাগিৰি পথ, হাউচ নম্বৰ 12, BSF অপজিট। আচ্ছা, মানে গীতানগৰ কি পথটোৰ নাম কি ক'লে? গীতাগিৰি পথ, মানে যিটো BSF কেম্প আহি গীতানগৰত আহি BSF কেম্প পাব। BSF কেম্পৰ অপজিট চাইডে দেখিবই আপুনি গীতাগিৰি পথ বুলি লিখাই আছে ন, নামঘৰ এটা আছে ওচৰতে, সৰুকৈ ৰাস্তাটো বেছি ডাঙৰ নহয়, সৰুকৈ ৰাস্তাটো। তো তাৰ পৰা ওপৰলৈ আহিব লাগিব আপোনালোকে, অলপ ওপৰলৈ আহিব লাগিব। ওপৰত আহি কাৰোবাক সুধিলেই হৈছে, বা হাউচ নম্বৰ কিমান ক'লে আপোনালোকৰ? 12। হাউচ নম্বৰ 12 হয়। কাৰোবাক সুধিব হাউচ নম্বৰ 12 ক'ত, বা এতিয়াতো চবেই চিনিয়ে পায়, দেৱাশিষৰ ঘৰ কোনটো বুলি ক'লে সকলোৱে দেখাই দিব চাগে, দেখাই দিব। মানে আপুনি যদি জুৰু তিনিআলিত আহি কোনোবা এজন অটোৱালা ৰিক্সাৱালাকো যদি কয়, লৈ আহিব তেওঁলোকে ন? জুৰুডত সুধিলেও হ'ব, চানমাৰীত সুধিলেও দেখাই দিব, য'তে নুসুধক। জুৰুডৰ পৰা এনেও আগৰ পৰাই তাক চবেই জানেই। বিশেষ যদি চানমাৰীত অসুবিধা হয়, জুৰু তিনিআলিত আহি কোনোবা এজন অটোৱালা বা ৰিক্সাৱালাক ক'ব, ডাইৰেক্ট আপোনাক দেৱাশিষৰ ঘৰলৈ লৈ আহিব, হয়নে? খুৰী, আপুনি অসমবাসীক আৰু বেলেগ কিবা অনুৰোধ কৰিব বিচাৰে নেকি? মই অসমবাসীক এটাই অনুৰোধ কৰিম, অসমবাসীৰ ল'ৰা সি, মোৰ ল'ৰা বুলি নকওঁ অকলে, অসমবাসীৰ ল'ৰা, তাক বিপদে আপদে সকলোৱে চাব বুলি মোৰ আশা আছে। আৰু তাৰ বৰ্তমান মই তাৰ অসুখীয়া হৈ আছে, সি কিছুমান মই লাইফ টাইম ঔষধ খাব দিছে। মানে তেওঁ মানে দেৱাশিষৰ কিবা অসুখ হৈ আছে আৰু তেওঁ গোটেই জীৱন ঔষধ খাই থাকিব দিছে? গোটেই জীৱনেই কৈছে যে গোটেই লাইফ টাইম ঔষধ খাব লাগিব। কিবা ঔষধ মানে দিছে ডক্টৰে? অসুখ মানে তাৰ যিটো তাৰ হাইটটো, তাৰ সেইটো হ'ল হৰমন পিটুইটাৰি বুলি কয়। সেইটো অসুখৰ কাৰণে তাক মানে ডেইলি ঔষধ খাব লাগে, ডেইলি 3টাকৈ ঔষধ খাব লাগে। খুৰী, দেৱাশিষৰ ঔষধৰ নামত আপুনি ধৰক কিবা এটা অনুমান দিব পাৰিবনে, মাহে কিমানমান খৰচ হয় আপোনাৰ? মোৰ মাহে প্ৰায় 5,000 টকা খৰচ। প্ৰায় 5,000 টকা মাহে ঔষধৰ নামত খৰচ হয়। আকৌ দেৱাশিষে আপোনাৰ ঘৰৰ পৰা GMC লৈ বহুত দূৰ হয়, 100 টকা ডেইলি, 100 টকা, মানে তাতে আপোনাৰ 3-4 হাজাৰ টকা গৈ আছে। আপোনাৰ 5-4 9,000, মানে অলমষ্ট 10,000 টকা মাহত, 10,000 টকা মাহত খৰচ হয় অহা যোৱা আৰু ঔষধৰ নামত। তাৰ বাদেওতো অন্য এটা তাৰ কিবা কিবি এটা লগা আছে, সেইবিলাকতো আছেই বহুত। আপোনালোকৰ ইনকাম চ'ৰ্চ কি হয় বাৰু? ইনকাম চ'ৰ্চ তাৰ এটা মোটামুটি সি চলিব পৰাকৈ এটা পইচা পায়, আৰু আমাৰ এখন সৰু দোকান আছে, সেই দোকানখনৰ পৰা আমি চলি থাকোঁ। আৰু আপোনালোকৰ কিহৰ দোকান হয়, যদি বেয়া নাপায় খুলি ক'ব পাৰিবনে? খুলি ক'ব পাৰিম। আমাৰ এখন তামোল পাণৰ দোকান, তাৰ লগতে কিবা কিবি সৰু সুৰা বহী, মানে পাণ তামোলৰ দোকানত যিবোৰ ৰাখে আৰু চিপছৰ পেকেট চেকেট এইবোৰ আৰু ন? আচ্ছা, মই দোকানখন বাৰু আপোনালোকক দেখুৱাই দিম। আপোনালোকে যথেষ্ট ওপৰত থাকে, পাহাৰৰ ওপৰত, পানীৰ অসুবিধা নহয়নে আপোনালোকৰ? পানীৰ অসুবিধা, আমাৰ ছাপ্লাই পানী আছে, আমি চববিলাকেই বস্তু কিনিব লাগে। পানীৰ কাৰণে আমাৰ পইচা মান্থলি 500 টকাকৈ দিব লাগে, লাইটৰ কাৰণে প্ৰত্যেকটো বস্তুৱে আমাৰ কিনিবই লাগে, নিকিনাকেতো গুৱাহাটী চহৰত একো নাপায় বাৰু, খৰচা আছে আমাৰ বহুত। সুধিব নাপায়, তথাপিও মই আপোনালোকৰ একদম ভিতৰুৱা কথাই সুধি আছোঁ। পাণ তামোলৰ দোকান এখন দি বাৰু চলিব পৰা যায়নে গুৱাহাটী চহৰত, এই গুৱাহাটী চহৰত? পাণ তামোলৰ দোকান এখন দি চলিব পৰা যায়, মানে কি কৰিম, কষ্ট মষ্ট চলিব লাগে, আমি তেনেকৈয়ে চলোঁ। কাৰণ কিয়, বহুতো বিচাৰিলেতো নাপাওঁ, গতিকে যিমানখিনি পাৰোঁ, লগতে মই এটা মোৰ মেচিন আছে, তাতো মই কিবা কিবি চিলাই তিলাই কাম কৰোঁ, তেনেকেই আমি মানে চলোঁ আৰু তাক লৈ পেলাই। আপুনি কিবা জব কৰে নেকি, কিবা কৰে নেকি? মই একো নকৰোঁ, মই অসুখীয়া, ময়ো অসুখীয়া। মোৰ সদায় মানে এতিয়া মই তোমালোকে যে আহিছা, তেতিয়া মই আহোঁতে মই ডক্টৰৰ তাৰপৰা অহা নিচিনা মই থেৰাপি কৰি থাকিব লাগে। মই স্পণ্ডাইটিছৰ প্ৰব্লেম আছে, আৰু লগতে মোৰ প্ৰেছাৰ চুগাৰ গোটেইখিনি প্ৰব্লেম আছে। মাজে মাজে মই বিচনাতে পৰি থাকিব লগা হয়, মানে বহুত প্ৰব্লেম হয়। দেউতাকৰ কঁকালৰ বিষ আছে, সেইবিলাকৰ কাৰণে মানে বহুত পইচা পাতি ঢেৰ খৰচা। মোৰ ঔষধৰ নামতেই 3,000 টকা লাগে মোক। কিন্তু কি কৰিম, মাজে মাজে মানে ঔষধ চৌষধ নোখোৱাকৈ থাকি যাওঁ।
নহ'লে আৰু উপায় নাই নহয় যেতিয়া আকৌ পইচা পাওঁ কেতিয়াবা ফাৰ্মাচীত বাকী কৰোঁ ইটো পিছত সিটো এনেকৈ দি থাকোঁ আৰু উপায় নাই আৰু যেনেকৈ পাৰোঁ মোৰ এতিয়া কাপোৰ কানি চিলোৱা পইচাকেইটা পালে মোক মই সিহঁতৰ লগত খৰচ কৰোঁ মোৰ পইচা ঔষধখিনি বা তাৰ ঔষধেই আনিলোঁ এনেকুৱাকৈ কৰোঁ আৰু দেৱাশিষৰ ইউটিউব চেনেল নাই কিন্তু আজি ইউটিউব চেনেল এটা খুলিব বোলে দেৱাশিষে আৰু মই নামটো কি হয় জানি পেলাই আপোনালোকক জনাই আছোঁ আৰু আপোনালোকে সেই চেনেলত ভিজিট কৰি যথেষ্ট মৰম দিব দেৱাশিষক আৰু আগুৱাই যোৱাত সহায় কৰিব দেৱাশিষ তুমি যিটো চেনেল খুলিবা তাৰ নামটো কি থাকিব চেনেলৰ দেৱাশিষ ব্লগ বুলিয়ে দিওঁ আচ্ছা দেৱাশিষ ব্লগ বুলি চেনেলটো আহিব মই বাৰু ডেছক্ৰিপশ্যনত তোমাৰ লিংকটো দি থৈ দিম তুমি যেতিয়া চেনেলটো খোলা মোক ক'বা মই তোমাৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিম তো তাতো যাই ভিজিট কৰিব পাৰিব দেৱাশিষৰ চেনেলটো আৰু দেৱাশিষক মৰম কৰিব আৰু আগুৱাই যোৱাত সহায় কৰিব বুলি আশা থাকিল দেৱাশিষৰ চাইকেলখনৰ কথা ক'লোৱে দেৱাশিষৰ চাইকেলখনৰ মানে কি ছাছপেনশ্যন নাই আৰু বহুত পুৰণা হৈছে চাইকেলখন বিয়াৰিং নাই তো চলোৱাত অসুবিধা হয় আপোনালোকে যদি কোনোবাই দেৱাশিষক যদি সহায় কৰিব বিচাৰে তো মই গোটেইখিনি যোগাযোগৰ মাধ্যম জনাই দিলোঁ বা আপোনালোকে মোকো কণ্টেক্ট কৰিব পাৰে মই আপোনালোকক দেৱাশিষৰ লগত কণ্টেক্ট কৰাই দিম তো আপোনালোকে যদি কিবা উপহাৰ হিচাপে দিব বিচাৰে দেৱাশিষক তো আপোনালোকে দিব পাৰে সি নথৈ মানে বহুত সুখী হ'ব আৰু যদি এখন চাইকেল পায় হয়নে সেইটো হয় তো দেৱাশিষ কোৱাচোন তোমাৰ চাইকেলখনৰ প্ৰব্লেম কি হৈ আছে বৰ্তমান মোৰ চাইকেলখন একদমেই অৱস্থা বেয়া এইটো ব্ৰেক বেয়া এইটো ব্ৰেক মানে মাজে মাজে এইটো মানে খুলি পেলাই চিটিকি যায় আচ্ছা এইডাল আচ্ছা তুমি পৰিছিলাও নেকি ইয়াতে অলপ স্ক্ৰেচ পৰি আছে পৰিছিলোঁ পৰা হৈ থাকে মোৰ মানে একচুৱেলি আৰু লগতে মানে কি এইটো মানে খুলি পেলাই ইয়াতে একদম হেয়া হৈ যায় মানে আচ্ছা সিফালে গুচি যায় এইখিনি ঢিলা হৈ আছে ন কেতিয়াবা মানে কোনোবা দিনাখন মানে ড্ৰামাৰ পৰা আহি আছিলোঁ মানে এইটো খুলি পেলাই হেয়া হৈছিল মানে ৰাস্তাত নদীৰ মাজত তুমি ওপৰলৈ কেনেকৈ উঠোৱা চাইকেলখন টানি টানি লৈ আনো তুমি ইমান ওপৰ টানি লৈ আপুনিও লৈ আহে খুৰী অ' মাই গড আৰু আৰু লগতে এইফালে মামৰে খাই হৈছে আপোনাৰ টায়াৰটো মামৰে খাইছে ৰূপমদা যদি ভিডিঅ'ত কেমেৰাত আহে দেখাওকচোন ৰিংটো মামৰে খাইছে এই মামৰে খাইছে আৰু কিছুমান এইফালে এইফালে ফুটিছে মানে আচ্ছা টায়াৰটো লিক হৈছে আচ্ছা তাৰপিছত এইবিলাক চেনৰ অৱস্থা নাই চেনৰ মামৰে খাইছে মাজে মাজে এইটো ফচি যায় চেনডাল ছিগি যায় তাৰপিছত এই টায়াৰটো অলপ মাজে মাজে মানে পামচাৰ হৈ যায় সেয়া আৰু সেই কৰোঁ আৰু এইটো নতুনকৈ চিট এটা লগাইছোঁ 300 টকা দি এটা বহুত টকা লৈছে ন চিটটো 300 টকা বহুত লৈছে আচ্ছা কিন্তু ছাছপেনশ্যন নোপোৱা বিষাই ন মানে দুখ পায় মানে একদম প্ৰথম দিনাখনে যেতিয়া এই চিটটোত বহিছিল ন মানে চলাই আহোঁতে এনেকুৱা টিকা বিষাইছে বাপৰে বাপ আচ্ছা দুখ কষ্ট পাইছে মানে ন তো তুমি কোনোবাই যদি তোমাক মৰম কৰিব বিচাৰে বা কোনোবাই যদি তোমাক চাইকেল এখন উপহাৰ হিচাপে দিব বিচাৰে তুমি তেওঁলৈ কি ক'বা তেওঁলৈ ধন্যবাদ মানে আগতীয়াকৈ দিছোঁ আৰু আগতীয়াকৈ ধন্যবাদ দিছোঁ আৰু যদি সৰু হয় তেতিয়াহ'লে আশীৰ্বাদ দিছোঁ তোমাতকৈ আৰু আচ্ছা সেইটো তোমাতকৈ ডাঙৰ নে সৰু বাৰু পিছত আমি বাৰু সন্মান দিছোঁ আৰু সন্মান কৰিছোঁ আৰু যদি সৰু হয় তেতিয়া আশীৰ্বাদ দিছোঁ মানে তোমাৰ বাবে চাইকেল এখন বহুত দৰকাৰ হৈ আছে ন বৰ্তমান বহুত দৰকাৰ হয় মানে ছাছপেনশ্যন থকা স্প্ৰিং থকা চাইকেল এখন ন ছাছপেনশ্যন থকা আৰু গিয়াৰিং থকা আচ্ছা গিয়াৰ থকা চাইকেলখন বহুত দৰকাৰ হৈ আছে ন তোমাৰ আচ্ছা চাইকেলখনৰ সঁচাকৈ চাইকেলখনৰ বহুত এইফালে মডগাৰ্ড নাই চাইকেলখনৰ টায়াৰটো লিক হৈ থাকে আপোনালোকে দেখিছে চাগে ভিডিঅ'ত ভালদৰে ইয়াত ব্ৰেকৰ কেবলবিলাক মামৰে খাইছে এইবোৰ ওলাই যায় বুলি কৈছে তুমি চাইকেলখন ঢুকি পোৱা নে দেখুৱাচোন এবাৰ আচ্ছা ঢুকি পোৱা আৰু দেৱাশিষক যদি চাইকেল এখন উপহাৰ হিচাপে দিব বিচাৰে তেতিয়াহ'লে দেৱাশিষৰ লগত যোগাযোগ কৰি আগতে গোটেইখিনি কথা জানি ল'ব তাৰপিছত আপোনালোকে উপহাৰ হিচাপে আগবঢ়াব পাৰে হয়নে আচ্ছা এতিয়া তোমাৰ মায়ে ক'ত মেচিনেৰী কাম কৰে য'ত কাপোৰ চাপোৰ চিলাই ক'ত কৰে বোলা খুৰী আপুনি এই কামটো দিনটো সদায় মানে সকলো সময়তে কৰি থাকে নেকি সকলো সময়তে নকৰোঁ মই মোৰ অলপ মানে ডিঙি বিষৰ কাৰণে মই বেছি কৰিব নোৱাৰোঁ তাৰ যেতিয়া সময় পাওঁ মই তেতিয়াই কৰোঁ ইমান এটা হেৰিও নপৰে 2-4টা এনেকুৱা কম আৰু ইমান নহয় মই ঘৰতে কৰি থাকে আৰু ন ঘৰতে কৰি থাকোঁ মই তুমি কোনখন বিচনাত খোৱা ইয়াতে খোৱা তুমি আৰু মাহঁতো তোমালোকৰ মোৰ লগত নুশুলে সি টোপনি নাযায় আচ্ছা তুমি মাৰ লগত নুশুলে মানে টোপনি নাহে তোমাৰ আপুনি লগত ৰাখিবই লাগিব মই লগত ৰাখিবই লাগিব ৰাতি যদি কোনোবা আহেও আলহী দুলহী আহিলে আৰু এখন বিচনা আছে বাহিৰত মানে সেইখন খোলা হৈ আছে কোনোবা আলহী দুলহী আহিলে মই যদি কওঁ বুলি তাতে থকা নাথাকে আৰু মই দেউতাকৰ লগত থাকিব দিলেও ৰাতি উঠি পেলাই মোৰ লগত শুই থাকে মাক এৰি থাকিব নোৱাৰা আচ্ছা মাক এৰি কেতিয়াবা দূৰলৈ গৈছানে যেতিয়া শ্বুটিঙত গৈছিলোঁ মোৰ মানে বেয়া অৱস্থা হৈছিলে তেতিয়া তুমি কান্দিছা কি কোৱা কিমান দিনৰ বাবে গৈছিলা
মানে 15-20 দিন বেছি হৈছিল মানে একচুৱেলি মানে 25 দিনমান হৈছিলে তো মানে কি মাক দেখা নাপায় মানে আৰু ৰাতি ভয় লাগে ন ৰাতি বহুত জংঘলৰ মাজত ন তো ৰাতি ভয় লাগে কেম্পৰ ভিতৰত থাকিব লাগে ৰাতি হাতীৰ মাত শুনা পাওঁ কিবা কুকুৰ এনেকৈ বোলে শুনা পাওঁ আৰু তো মানে বহুত ভয় লাগে এনেকুৱা ভয় লাগে ন একদম নিজকে কিবা যেন লাগে আৰু কান্দিছিলোঁ মানে কি যেতিয়া মই মাজতে আহিব বহুতে আহি পাৰে ন নিজৰ ঘৰত আহি পাৰে ন তো মানে বহুতৰ কিছুমানৰ শ্বুটিং নাথাকিলে গুচি আহে তো মোৰ মানে শ্বুটিং মানে থাকে যদি মোক নিদিয়ে মানে আহিবলৈ তো সেইটো সেইকাৰণে মানে কি 3-4 দিন কান্দিছোঁ আৰু তুমি ঘৰত ভাত চাত কিবা বনোৱানে মেগী বনাওঁ মেগী ভাত চাত বনাব জানানে নাজানা আপুনি শিকাব খুৰী নাই ভাত চাত বনাবলৈ নাজানো মানে কেতিয়াবা মই মানে এনেই গা চা অসুখ হ'লে মোৰ বেয়া লাগিলে সি মানে গেছটোতে চাহ বনায় চাহপাত 100 মান দি পেলাই চাহ তথাপিও মই কওঁ আৰু শিকিবা তুমি নিজে কৰিব এই চাহকণ বনাই দিয়া বুলি ক'লে দিয়ে সেয়াই পানী এগিলাচ আনি দিব বৰ্তমান তোমালোকৰ কিটচেনত আছোঁ আমি মাক সহায় কৰা নে কি হয় মই নিজে ক'ম আৰু এনে আলু পিঁয়াজ কিবা কাটি দিয়া নে একো নকয় সেইবিলাক একো নাই আচ্ছা তুমি এনে মাক সহায় কৰি নিদিয়া মানে মাক সহায় কৰি দিবলৈ নকয় আৰু না মই মানে কথা হ'ল কি সি নোৱাৰেও যিকণ হাত তাৰ সেইকণ হাতেৰে সি কি কাটিব নাজানে এদিন কেতিয়াবা বহুত দিনৰ আগতে এদিন আলু কাটিছিলে আলু কাটিছে আৰু সেয়া আলু খাব নোৱাৰি গতিকে তাক কি ক'ম সি নোৱাৰে নিজে ভাতকেইটা উলিয়াই নাখায় সি খাবলৈ নোৱাৰে আৰু নিজে কিবা এটা কৰি খাবলৈ তাৰ ইমান এটা হেৰি নাই আৰু মই নিজেও নিদিওঁ কাৰণ কিয় গেছৰ ভয় লাগে সেইকাৰণে নিদিওঁ কেতিয়াবা মই মানে কিবা অসুস্থতা থাকিলে বা মই নাথাকিলে গাখীৰটো গৰমা কৰি খায় সেইটোৱে গাখীৰ চাখীৰ গৰম মানে গেছটো জ্বলাব পাৰা তথাপি ভয় লাগিছে লাইটাৰটো নাজানে জ্বলাবলৈ মেচ কাঠি দি জ্বলায় তো আশা থাকিল লাহে লাহে কামবোৰ শিকিবা বুলি হয়নে শিকিবানে কাৰণ এতিয়া তুমি যেতিয়া চবৰে জনপ্ৰিয় তোমাৰ জনপ্ৰিয়তাটো বাঢ়িছে তো চবেই তোমাক চিনি পোৱা হৈছে আৰু অন্য কিবা কামত তোমাক মাতিব বাহিৰলৈ মাতিব তেতিয়া অকলে থাকিব লগা হ'ব তেতিয়াতো তুমি নিজে কৰিব লাগিব কিছুমান কাম চাগে হয়নে কৰিব লাগিব কিন্তু অকলে নাথাকোঁ নাই সকলো ক্ষেত্ৰততো মাকো কাষত নাপাবা হাঁহ মাংস বহুত ভাল পোৱা কি কোৱা এবাৰ পূজাত আহিম দেই তেতিয়াহ'লে তুমি হাঁহ লৈ আহিম তোমালোকৰ ঘৰত পাৰ্টি কৰিম হ'বনে তুমি বনাব লাগিব কিন্তু তুমি পুৰি পেলাই হাঁহ পুৰি বনালে ভাল লাগিব জানো তোমাৰ হাতেৰে চাগে সোৱাদ আহিব ন সঁচাকে দিয়া আশা থাকিল তুমি খুৱাবা বুলি পুৰি পেলাই ন মানে আমাৰ নগাঁও পিনে আমি নগাঁৱৰ আপুনি নগাঁও নেকি নগাঁও ক'ৰ হয় নগাঁও ননৈ মই কামপুৰৰ হয় নেকি কামপুৰত সিহঁতৰ পেহীয়েক এজনী আছে কামপুৰৰ ক'ত হয় মহগুৱাহাটীত তুমি আমাৰ সেইফালৰে হ'লা মই এতিয়াহে গম পাওঁ কথাটো হাঁহি দিছো আৰু বন্ধা সঁচাকে ভাল লাগিছে সঁচাকে বহুত মৰম লগা হাঁহি এটা মাৰে ৰূপম দা ওচৰৰ পৰা দেখাই দিয়ক নাই এবাৰ হাঁহি এটা মাৰি দিয়া লাজ পাইছে কিন্তু মোতকৈ ডাঙৰ কিন্তু তথাপিও মই একদম ফ্ৰেণ্ডলি মানে সৰু যেন ধেমালি কৰি আছোঁ তাৰ বাবে বেয়া নাপাবা অকল মোৰ লগত মানে ফ্ৰেণ্ডশ্বিপ মই চবতকৈ সৰু হওক মোতকৈ ডাঙৰ হওক মই চবকে সমানে মানে ফ্ৰেণ্ডশ্বিপ বুলি ভাবোঁ আৰু তুমি ইউটিউব চেনেলটো খোলা তোমাৰ চেনেলটোৰ নাম আকৌ এবাৰ কৈ দিয়া কি বুলি থাকিব নামটো দেৱাশিষ ভ্লগছ বুলি নামটো থাকিব তো ইউটিউব চেনেলটো খোলা আৰু আপোনালোকেও যাতে দেৱাশিষক মৰম কৰে আগুৱাই যোৱাত সহায় কৰে আৰু ইনষ্টাগ্ৰাম আৰু ফেচবুক খুলিবানে তুমি ইনষ্টাগ্ৰাম অলৰেডি আছে মোৰ আচ্ছা কি নাম আছে ইনষ্টাগ্ৰামত তোমাৰ 5টা একাউণ্ট আছে 5টা একাউণ্ট আছে এতিয়া দেৱাশিষে কোনটো ক'ব আচ্ছা তুমি অফিচিয়েলি যিকোনো এটা একাউণ্ট খুলিবা বা যিকোনো এটা একাউণ্টকে তুমি অফিচিয়েলি ইউজ কৰিবা নতুনকৈ খুলিবা কি নামত খুলিবা দেৱাশিষ নামতে খুলিবা দেৱাশিষ ভূঞা বুলি খুলিবা তুমি নাই ভূঞা বুলি খুলিবা ইনষ্টাগ্ৰামটো নে কি বুলি তোমাৰ ইচ্ছা যিটো তুমি মনৰ পৰা ভাবা সেইটো খুলিবা আৰু তোমাৰ নামটো এতিয়া পপুলাৰ তোমাৰ নামেৰে খুলিবা তুমি তোমাৰ দেৱাশিষ ভূঞা বুলি খুলিবা ফেচবুক পেজটো তুমি দেৱাশিষ ভূঞা বুলি খুলিব পাৰা খালি তুমি ইউটিউবটো দেৱাশিষ ভ্লগছ বুলি খুলিবা ন তোমাৰ নিজৰ চইচ এইটো নিজৰ চইচ তো আশা থাকিল সুন্দৰকৈ কাম কৰি যাবা আৰু সকলোৱে যাতে মৰম কৰক সকলোৱে যাতে আগুৱাই নিয়ক ন তুমি কি কোৱা তোমাৰ চেনেলটোৰ বিষয়ে ৰাইজক কি ক'ব বিচাৰা লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক
শ্বেয়াৰ কৰক ন আৰু সদায় তোমাৰ আৰু ভিডিঅ' মৰম দি থাকক আৰু আশীৰ্বাদ দি থাকক আগুৱাই যোৱাত তুমি এইকেইদিন নিউজতো বহুত ভাইৰেল হৈ আছা বা চবতে তোমাৰ ভিডিঅ' আহি আছে ফটো মানে তোমাৰ চবতে তোমাৰ নিউজে চিউজে হওক বা চবতে সংবাদ মাধ্যম হওক বা সামাজিক মাধ্যম হওক চবতে তোমাক দেখি আছোঁ চবেই তোমাক কমেণ্ট কৰি আছে তোমাক উৎসাহ জনাই আছে তোমাক মৰম দি আছে তুমি তেওঁলোকক কি ক'ব বিচৰা যোনবিলাকে মোক এতিয়া কমেণ্ট কৰি আছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ তেওঁলোকে মোক আশীৰ্বাদ দি আছে মই আশীৰ্বাদ গ্ৰহণ কৰি আছোঁ আৰু পিছলৈকে যাতে এনেকৈ আশীৰ্বাদ দি থাকে যাতে মই আগুৱাই যাব পাৰোঁ থেংক ইউ তো এনেকৈ মৰম কৰি যাব দেৱাশিষক এনেকৈ আগুৱাই যোৱাত সহায় কৰি থাকিব আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি আকৌ বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে দেৱাশিষৰ ঘৰৰ পৰা বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি আৰু এইখনেই হ'ল দেৱাশিষৰ পিতৃৰ দোকান তামোল পাণৰ দোকান মই যে কৈছিলোঁ আপোনালোকক দেখুৱাম বুলি তো এইখন দোকানেই হয় তেওঁৰ এবাৰ ৰূপম দা অকণমান এইফালে আহি দেখাই দিয়ক খুৰা আপোনাৰ দোকান এইখনেই ন বৰ্তমান আপুনি ইয়াৰ আগতে ক'ত আছিলে বুলি কৈছিলে আপুনি মই আগতে এইফালে মন্দিৰৰ ফালে আছিলোঁ আগতে আপুনি গীতা মন্দিৰৰ ফালে আছিলে ন এতিয়া এইখন লকডাউনৰ পিছত মানে ইয়াত লকডাউনৰ পিছত আচ্ছা এইখন ঠিকে চলেনে বাৰু খুৰা চলে বুলিনো কি ক'ম নচলে বুলিনো কি ক'ম এইটোক লৈয়ে চলি আছোঁ আৰু এনেকুৱা এতিয়া মানে সময়ৰ লগত টানি টুনি মানে চলাই মেলি গৈ আছে টানি গৈ আছোঁ কিন্তু আপোনালোকে যদি দেৱাশিষক বিচাৰি আহে ইয়াত আহিলেও পাই যাব গীতা মন্দিৰ অপজিট চাইডে আপুনি ভূঞাৰ পাণ তামোলৰ দোকান কোনখন বুলি ক'লে দেখুৱাই দিব ন মানুহে ভূঞা ষ্ট'ৰ বুলি ক'লে ভূঞা ষ্ট'ৰ বুলি ক'লে দেখাই দিয়ে ন তো আশা থাকিল আজি ভিডিঅ'টো ভাল পালে আৰু দেৱাশিষক যদি আপোনালোকে কিবা সহায় কৰিব বিচাৰে বা কিবা মৰম কৰিব বিচাৰে তো ইয়াত আহিলে দেৱাশিষৰ পিতৃক লগ পাব আৰু তাৰপিছত আপুনি দেৱাশিষৰ লগত যোগাযোগ কৰিব পাৰে